আজি 12 জানুৱাৰী 2022 তাৰিখৰ আকৌ পুনৰ নিযুক্তি পত্ৰৰ বিতৰণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বৰ ৰাজ্যত পুনৰ আকৌ এই নিযুক্তি প্ৰক্ৰিয়া। ৰাজ্য চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া ধাৰাবাহিকভাৱে চলাব লাগিছে। অসম চৰকাৰৰ 1 লাখ নিযুক্তি দিয়াৰ বৃহৎ সংকল্প। ইয়াৰ আগতে অৰ্থাৎ 11 জানুৱাৰী 2022 তাৰিখতো গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পত্ৰৰ বিতৰণ কৰা হৈছিল। বন্ধু-বান্ধৱসকল, আজি পুনৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত বিভিন্ন শিক্ষানুষ্ঠানত 130 গৰাকী প্ৰাৰ্থীলৈ অনুকম্পামূলক চতুৰ্থ শ্ৰেণীৰ নিয়মীয়া পদত পুনৰ ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰৰ বিতৰণ অনুষ্ঠান আয়োজন কৰিছে। আৰু এই অনুষ্ঠান আজি অৰ্থাৎ 2022 চনৰ 12 জানুৱাৰী দিনৰ 2 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটীত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত মুখ্য অতিথি ডাক্তৰ Mr.B.B মাননীয় শিক্ষামন্ত্ৰী অসম, আৰু এই অনুষ্ঠানত বিশিষ্ট অতিথি হ'ব ডক্টৰ ননীগোপাল মহন্ত, মাননীয় শিক্ষা উপদেষ্টা অসম। ৰাজ্য চৰকাৰৰ এনেধৰণৰ জনহিতাৰ্থকাৰী কাৰ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নিযুক্তি পাবলগীয়া সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। বন্ধু-বান্ধৱসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।